গাইজ আজি বনাব ওলাইছোঁ মই এগ মেগী অমলেট বনাব ওলাইছোঁ। এয়া লৈ লৈছোঁ মই। ইয়াৰ কাৰণে লাগিব এটা বিলাহী, চাৰিটা জলকীয়া, এটা কণী, এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু চিজ আৰু এক পেকেট 10 টকা দামৰ মেগী। এতিয়া দিছোঁ মই চচপেনত গৰম পানী তুলি। এতিয়া মই মেগী পেকেট তাত গৰম হ'ব দিম। এয়া মেগী পেকেট বইল হ'ব দিছোঁ। এয়া মছলাটো এতিয়া লাগিব। মেগীটো মই অকণমান সিদ্ধ কৰি ল'ম, বেছি নালাগে, খালি এয়াৰ জইনবিলাক এৰাৰ লগিন অকণমান সময়ৰ কাৰণে বইল হৈ থাকোঁতে মই এইবিলাক পিঁয়াজ, জলকীয়া আৰু বিলাহীটো কাটি ৰেডি কৰি লৈ লওঁ। এতিয়া দেখিছে মেগীখিনি ভালদৰে সিদ্ধ হৈ গৈছে আৰু ইয়াৰ যোনটো ভাজটো আছে ওলাই গৈছে। এইখিনিতে মই গেছটো বন্ধ কৰি দি দিম আৰু এইখিনি মই চেকি লৈ ল'ম। এতিয়া দেখিছে মই এইখিনি কাটি ৰেডি কৰি লৈ লৈছোঁ আৰু বিলাহীবিলাক ডাঙৰ ডাঙৰ চাইজ কৰি লৈছোঁ, পিঁয়াজ অকণমান ডাঙৰ ডাঙৰ চাইজ আৰু এইখিনি সৰু সৰুকৈ মিহিকৈ জলকীয়া আৰু এইখিনি ৰেডি কৰি লৈছোঁ। এয়া মেগী মছলা, এইখিনি এক পেকেট চিজ। এয়া মই মেগীখিনি ইয়াতে ওলাই লৈছোঁ। দেখিছে গৰমে আছে, ধোঁৱা ওলাই আছে। ইয়াতে মই কণীটো ভাঙি দি দিছোঁ। ইয়াতে কণীটো দি দিছোঁ, মিহি মিহিকৈ কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। ইয়াতে মই জলকীয়াটো দি দিছোঁ। জলকীয়া, পিঁয়াজ এইখিনি দি দিলোঁ। ইয়াতে দি দিম মই মেগী মছলাখিনি। দি এতিয়া ভালদৰে মিলাই ল'ম। ইয়াতে দি দিছোঁ মই হালধি অকণমান, ইয়াতে দি দিছোঁ মই অকণমান নিমখটো কম দি দিব, আৰু যিকোনো মেগী মছলাত অকণমান নিমখ থাকেই, সেইকাৰণে নিমখটো কম দি এতিয়া ভালদৰে মই মিলাই লওঁ। গেছটো জ্বলাই টাৱাখন তুলি দিছোঁ। এতিয়া টাৱাখন গৰম হ'ব দিম। এতিয়া দেখিছে টাৱাখন গৰম হৈ গৈছে। ইয়াতে মই তেল দি দিছোঁ। তেল আছিল, পাপৰ ভাজা তেল আছিল অকণমান, সেয়া দি ভাজিম। তেলখিনি এতিয়া মই মিলাই ল'ম টাৱাখনত চাৰিওফালেদি। কণী দিছিলোঁ, কণীটো অকণমান কম হোৱা দেখিলোঁ। ইয়াতে এটা লোকেল কণী আছে, সেইটো দি দিছোঁ। দি এতিয়া ভালদৰে মই মিলাই লওঁ। আপোনালোকৰ কণী কম হোৱা পালে কণী আৰু এটা দি দিব পাৰিব, শুকান হ'লে। বেছি শুকান হ'ব নালাগে, এতিয়া উল্টাই দিব অলপমান অসুবিধা হয়। এতিয়া মই বহাই দিম এইটো গেছৰ ওপৰত, আৰু এইটো পাতল কৰি অলপমান দিব লাগিব। এয়া গাইজ চাওক কি ধুনীয়া হৈছে। ইফালে মই উল্টাই দিছিলোঁ, চাইটো হৈ গৈছে। এতিয়া মই এই চাইডে উল্টাই দিম। দেখিছে কি ধুনীয়া হৈছে। এতিয়া মই ইয়াৰে ওপৰতে চচ দি দিম। এতিয়া মই চচখিনি চাৰিও বগাই লগাই দিছোঁ। দেখিছে ভালদৰে মিলাই লৈছোঁ। ইয়াৰ ওপৰতে দি দিম মই এতিয়া কাটি ৰখা বিলাহীবিলাক। এতিয়া কাটি ৰখা পিঁয়াজ ডাঙৰ চাইজ কৰি। এতিয়া দি দিছোঁ মই অকণমান মেগী মছলা ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। এতিয়া দি দিম মই ওপৰতে চিজটো মই অকণমান ৰুকাই দিব লাগিব। এতিয়া মই চিজখিনি দি অকণমান সময়ৰ কাৰণে ইয়াতে ঢাকি এখন ঢাকনি দি 5 মিনিটৰ কাৰণে ৰাখি দিম। আৰু এই ৰেচিপিটোৰ কাৰণে মোৰ এটা ফ্ৰেণ্ডে কৈছিলে, মই আগৰ চেনেলত বনাইছিলোঁ, যিকোনো মোৰ চেনেলটো আগৰ যোনে চাইছিলে সিহঁতে দেখিছিলে, তাইও দেখিছিলে পাহৰি গৈছে। তাৰ ৰিকুৱেষ্টৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকে চাব কেনেকুৱা লাগে। আপোনালোকে বনাই কিনে একবাৰ ঘৰত ট্ৰাই কৰিবচোন, বহুতেই টেষ্টি হয়। এতিয়া মই এখন গেছটো একদমেই কমাই দিছোঁ। এতিয়া এখন ঢাকনি দি মই এইখিনি 5 মিনিট ঢাকি ৰাখিছিলোঁ, আৰু এতিয়া মোৰ হৈ গৈছে। এতিয়া দেখিছে কি ধুনীয়া হৈছে। এতিয়া মই কাটি কিনে আপোনাক দেখাই আছোঁ। প্লেট এখনত তুলি
এতিয়া মই প্লেট এখন তুলি লৈছোঁ। এয়া দেখিছে পূৰা নৰম হৈ গৈছে। আপোনালোকে চচ দিলে দিব পাৰে, নিদিলে একো নহয়। মই অকণমান চচ দিলোঁ। এতিয়া চচ দিছোঁ দেখিছে। আৰু ধুনীয়াকৈ এটা এটা কৰি পিচ কৰি মই এতিয়া পিচ কৰিম। আপোনাক দেখাই আছোঁ। চাওকচোন কি ধুনীয়াকৈ ভিতৰতো সিদ্ধ হৈছে, দেখিছেনে? আৰু মোৰ এয়া মেগী এগ আমলেট কেনেকুৱা লাগিল ৰেচিপিৰ ভিডিঅ'টো। যদি ভাল লাগিছে লাইক শ্বেয়াৰ, আৰু যোনে প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষতে একে বেল আইকনটো বজাই দিব। এতিয়ালৈ এৰিলোঁ, এতিয়া আমি খাওঁ।